কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই গোসাইগাঁও উপনিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ এখন কমিটি কৰি দিছে। সেই কমিটিত আমি সকলো ইয়ালৈ আজি আহিছোঁ। আহি বালাগাঁৱৰ নিচিনা এটা ভিতৰুৱা অঞ্চলত আহি আদিবাসী লোকসকলৰ লগ পাইছোঁ আৰু কংগ্ৰেছ কৰ্মীসকলৰ এখন সভা ইয়াত অনুষ্ঠিত কৰিছোঁ। মানুহবিলাকৰ মনবিলাক খুব বেয়া। মানুহৰ হাতত টকা পইচা নাই। মানুহৰ এতিয়া কোভিড-19ৰ সময়ত মানুহৰ হাহাকাৰ লাগিছে। যিকেইটা হাঁচতীয়া ধন আছিলে এই দীঘলীয়া দিনত জমাবিলাক শেষ হৈ গ'ল। এতিয়া দোকান খুলি আছে কিন্তু বস্তু কিনিবলৈ মানুহৰ হাতত পইচা নাই। মানুহৰ হাহাকাৰ লাগিছে। তেলৰ দাম বাঢ়ি 200 টকা হ'ল। খোৱা তেলৰ দাম যেনেকৈ বাঢ়ি গৈছে, দালিৰ দাম যেনেকৈ বাঢ়ি গৈছে, পেট্ৰলৰ দাম যেনেকৈ বাঢ়ি গৈছে, ডিজেলৰ দাম যেনেকৈ বাঢ়ি গৈছে, প্ৰত্যেকটো বয় বস্তুৰ দাম যেনেকৈ দুখীয়া মানুহে ব্যৱহাৰ কৰা বস্তুৰ দাম বাঢ়ি গৈছে, মানুহৰ হাহাকাৰ লাগিছে। মানুহে কৈছে আপোনালোকে উপনিৰ্বাচনৰ কাৰণে আহিছে আৰু আমাৰ পেটৰ ভোকত আমি কলমলাই আছোঁ। চৰকাৰখনক কৈছোঁ যে চৰকাৰ পেটৰ ভোক কমোৱাটোৰ দায়িত্ব চৰকাৰখনৰ। আমাৰ অপজিশ্যন হিচাপে আমি বিৰোধী পক্ষ হিচাপে আমাৰ দায়িত্ব চৰকাৰৰ দৃষ্টিগোচৰ কৰা। চৰকাৰক কৈছোঁ যে উপনিৰ্বাচনৰ কাৰণে আমি আহিছোঁ। ৰাইজে উপনিৰ্বাচনৰ কথা শুনিব বিচৰা নাই। কৈছে আমাৰ ভোক লাগিছে, আমাৰ ভোকবিলাকত আপোনালোকে অকণমান আমাক সহায় কৰক। তাৰ পৰৱৰ্তী সময়ত আপোনালোকৰ লগত আমি উপনিৰ্বাচনৰ কথা পাতিম। চৰকাৰে লাইটৰ বিল বঢ়াই দিছে। লাইটৰ বিল বঢ়াই দিয়াৰ উপৰিও তেওঁলোকে ব্ৰিটিছৰ নিচিনা এজনৰ এটা ট্ৰেন্সফৰ্মাৰত যদি 10জনে বিল নিদিয়ে 100জনৰ তেওঁলোকে কাটি দিয়ে। এই ধৰণে পাইকাৰী জৰিমনা আজি আৰম্ভ কৰিছে। এই কথাবিলাক চৰকাৰখনৰ দৃষ্টিগোচৰ কৰিছোঁ আৰু আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আজি আমি ঘোষণা কৰিছে যে মিথিয়াছ টুডু ডাঙৰীয়াৰ এই গোসাইগাঁও সমষ্টিত আমি এজন কংগ্ৰেছৰ প্ৰাৰ্থী আমি দিম আৰু এই কংগ্ৰেছৰ প্ৰাৰ্থী এজন আদিবাসী হ'ব বুলি আনুষ্ঠানিকভাৱে তেখেতসকলে ঘোষণা কৰিছে। গতিকে আজি আদিবাসী লোকসকলৰ মাজত উথপ লাগিছে। আজি সকলো ভাষা জনগোষ্ঠীৰ মাজত উথপ লাগিছে। আজি বড়ো ভাইসকলে আজি বিটিআৰত ভাবিছে আমিতো যিয়ে হওক নহওক ককাই ভাই মিলি আছিলোঁ। আজি বিজেপিয়ে আজি আমাৰ বড়ো ভাইসকলক ভাগ কৰিছে। কেৱল ক্ষমতাৰ কাৰণে ভাগ কৰিছে। আজি জনজাতিৰ লোকসকলৰ আজি মনবিলাক বেয়া যে জনজাতিৰ লোকসকলৰ এজন মুখ্যমন্ত্ৰী আছিল। সেই মুখ্যমন্ত্ৰীজনক জিকাৰ পিছতো তেওঁৰ মুখ্যমন্ত্ৰীয়ে জিকাৰ পিছতো আঁতৰাই দিলে। সকলো জনজাতি অলপ ক্ষোভিত হৈছে। জনজাতিসকলৰ মনটো বেছি বেয়া। আজি আপোনালোকে তেওঁলোকৰ কথা হ'ল যে চকু ৰাজবংশীসকলৰ কথা হ'ল যে আমাক জনজাতি কিয় নকৰে আপোনালোকে। আজি আমাৰ আদিবাসী লোকসকলৰ কথা হ'ল আমাক জনজাতি কিয় নকৰে, কিয় আমাক ল'ৰা ধেমালি কৰি আছে। আজি 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমক জনজাতি ৰাজ্য ঘোষণা কৰি অসমৰ মুখ্যমন্ত্ৰী পদটো যদি সংৰক্ষিত কৰি জনজাতিসকলক দিয়া যায়, ইয়াৰ মানুহক কৈছে, অসমৰ মানুহে কৈছে যে বহু সমস্যা সমাধান হ'ব। গতিকে আজি আপোনালোকৰ যোগেদিও আমি এক বাৰ্তা দিবলৈ বিচাৰিছোঁ যে 6 জনজাতি যেনেদৰে প্ৰতাৰণা কৰিছে তাত ক্ষোভিত হৈছে আমাৰ কোৰ ৰাজবংশীসকল, মৰাণ, মটক, চুতীয়া, আমাৰ টি গাৰ্ডেনৰ মানুহসকল। আজি আমাৰ বিভিন্ন আমাৰ 6 জনগোষ্ঠীৰ অন্তৰ্ভুক্ত লোকসকল আজি ক্ষোভিত হৈছে। তেওঁলোকে আজি কেইজনমান মানুহক তেওঁলোকে আপোনাৰ অট'নমাছ কাউন্সিল কৰি কেৱল ফুচুলাই ৰাখিবলৈ বিচৰাটো সাধাৰণ যিসকল লোক আছে সেই লোকসকলে মানিব পৰা নাই। আৰু সেইকাৰণে এইবাৰ গোসাইগাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী যে বিজয়ী হ'ব সেই কথাটো আজি বালাগাঁৱৰ এই সভাই আজি প্ৰমাণ কৰিছে। আজি আপোনালোকে চাওক, ক্ষমতাৰ ৰাগীত মত্ত হৈ বিজেপিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিবিলাক সৰু নিজৰ জাতীয় সংগঠন আছিল সেইবিলাক খাই পেলাইছে, নাইকিয়া কৰি পেলাইছে। আজি গণশক্তি মিচিং লোকসকলৰ এটা নিজৰ দল এটা আছিল। তেওঁলোকৰ নিজৰ কথাখিনি কয়। আজি গণশক্তি নাইকিয়া হৈ গৈছে। আজি আমাৰ তিৱা জনগোষ্ঠীৰ কাৰণে ঐক্য মঞ্চ আছিল। তেওঁৰ মানুহকো বিজেপিক জইন কৰাই আজি ঐক্য মঞ্চ নাইকিয়া হৈ গৈছে। ঠিক সেনেকৈ ৰাভা জনগোষ্ঠীৰ লোকসকলকো আপোনালোকে চাইছে তেওঁলোকৰ মাজত বিলীন কৰি দিব বিচাৰিছে। এতিয়া আপোনাৰ বড়ো ভাইসকলৰ মাজত নিজৰ মাজত ভাগ কৰি আজি বড়ো ভাইসকলকো আজি আপোনাৰ যিসকলৰ তেওঁলোকৰ নিজৰ জাতীয় আপোনাৰ সংগঠন আছিল সেইবিলাক নাইকিয়া কৰিব বিচাৰিছে। উমি জ্বলি আছে এই কথা বতৰাবিলাক। এদিন যেতিয়া বিস্ফোৰণ হ'ব তেতিয়া তেওঁলোকে গম পাব যে তেনেকৈ জনজাতি লোকসকলক, বিভিন্ন দুখীয়া লোকসকলক এনেদৰে হেঁচি নাইকিয়া কৰিব খুজিলে বিস্ফোৰণ হ'লে যে তেওঁলোকৰ কি হ'ব সেই তেতিয়াহে গম পাব। তেওঁলোকে জানিব। কিন্তু এইবাৰ আমি গোসাইগাঁও সমষ্টিত আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এজন দিম আৰু ভূপেন বৰা ডাঙৰীয়া সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছে যে ইয়াত তেওঁ অল ইণ্ডিয়াৰ লগত কথা পাতিছে। এজন ইয়াত আদিবাসী লোক দিয়াৰ কথাটো তেওঁ কাক দিয়ে ঠিক হোৱা নাই, কিন্তু তাত দিয়াৰ কথা তেওঁ ঘোষণা কৰিছে। আমাৰ বহুত দল আছে, CPM আছে, CPI আছে, বহুত দল আছে। গতিকে এই কথাখিনি মোৰ এখতিয়াৰ নাই আজি ক'বৰ কাৰণে। আমি যেতিয়া ৰাজহুৱাভাৱে আমি বহি পেলাই আনুষ্ঠানিকভাৱে সিদ্ধান্ত ল'ম আপোনালোকৰ যোগেদি ৰাইজক জনাম।